নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে ধুনীয়া ঠাইডোখৰত যাব ওলাইছোঁ, আপোনালোকে দেখিব বাৰু। বতৰটো চাওকচোন, এই ডাৱৰীয়া, এই ৰ'দ, এয়া চাওক বৰষুণ আহিয়ে গ'ল নহয়। ইমান দবাপিটা বৰষুণ দিছে, দুইজনীয়ে দোকান এখনত ৰখিব লগা হ'ল। ৰক্ষা দেই, ভগৱানৰ কৃপাত বতৰটো ধুনীয়া কৰি দিলে আৰু আমি দুইজনী ঘৰাঘৰিকৈ গৈছোঁ, নহ'লে আকৌ বতৰ বেয়া হ'লে প্লেনিং কেঞ্চেল হৈ যাব বুলি। গৈ দেখিছোঁ ৰ'দেই দিছে আৰু দুইজনী মিলি আইচক্ৰীমো খালোঁ। ফাইনেলি আমি পালোহি আমাৰ ঠাই, য'ত আমি আহিছিলোঁ। এখন কৃষ্ণচূড়া ৰিজৰ্ট হয়, এইফালে পাৰ্কো আছে সৰু ল'ৰা ছোৱালীক খেলিবলৈ। বাটটোৰে সোমাই গৈ দেখিলোঁ ইয়াত ধুনীয়াকৈ হাৰ্ট লেম্প এটা ৰাখিছে ফটো মাৰিবলৈ। তাৰপিছত মাজত ৱাটাৰফল এটাও আছে বাৰু, পানী যে ওলাই থাকে আৰু এয়া চাওক তেওঁলোকৰ এখন মেইন ৰেষ্টুৰেণ্ট হয়, ভিতৰত সোমাই খানা চানা খাব পৰাকৈ। তাৰপিছত মই দেখিছোঁ যে খুব ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে বাৰু দেই, নতুনকৈ খোলা হৈছে আৰু ইয়াত ফেঞ্চিং দি কেনে মানুহবোৰে তাত ফটোও মাৰিছে, খুব ধুনীয়া লাগিছে, চাৰিওফালে ফুল ৰুইছে আৰু চবতকৈ ভাল হৈছে তেওঁলোকে ছুইমিং পুলো থৈছে। কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে আহিব পাৰে, মাকুম বাইপাছত আপোনালোকে আহিলেই পাব। মই বাৰু ধুনীয়া ধুনীয়া ৰীল বনালোঁ আৰু খুব বেছি ফটো মাৰিলোঁ, আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম চাবচোন। আৰু খুব বেছি ভোক লাগি থকাৰ কাৰণে পেট পূজাও কৰা হ'ল, একদম পেট ভৰাই ধুনীয়াকৈ খালোঁ। আজিৰ দিনটো এনেদৰে গ'ল, আগলৈ আকৌ লগ হ'ম।